নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ বাবে ভাল খবৰ আহিছে, এই খবৰখিনি জনাম। বিত্ত বিভাগে দিছে ডাঙৰ নিৰ্দেশনা বন্ধুসকল। অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট, যথেষ্ট ভাল খবৰ। বিত্ত বিভাগে প্ৰদান কৰিছে ডাঙৰ নিৰ্দেশনা। কেৱল দৰমহা, পেঞ্চন, অৰুণোদয়ৰ ফাইলহে বিচাৰিছে বিত্ত বিভাগে। কি আছে এই খবৰটোত বিতংভাৱে আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অনুগ্ৰহ কৰি ফ'ল' কৰিব। ভিডিঅ'টোত এটা লাইক দি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। বাজেট গৃহীত কৰ্মচাৰীৰ দৰমহা আদায়ৰ নিৰ্দেশ। কেৱল দৰমহা, পেঞ্চন, অৰুণোদয়ৰ ফাইলহে বিচাৰিছে বিত্ত বিভাগে। বিত্তমন্ত্ৰী অজন্তা নেওগে 2023-2024 বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেট অসম বিধানসভাত গৃহীত হোৱাৰ পাছতে আজি বিত্ত বিভাগে সংশ্লিষ্ট বিভাগৰ পৰা বাজেট অনুমোদনৰ বাবে ফাইল বিচাৰে। বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নৈলিকাৰে সকলো বিভাগৰ মুৰব্বীলৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰিছে যে বিভাগসমূহে বাজেট অনুমোদনৰ বাবে ফাইল প্ৰেৰণ কৰিব পাৰে। অৱশ্যে বিভাগসমূহে প্ৰেৰণ কৰিবলগীয়া বিল বা চেকসমূহ কেৱল মাৰ্চ মাহৰ দৰমহা, ভাত্তা, পেঞ্চন, মাহিলী পেঞ্চন আঁচনি, অৰুণোদয় আঁচনিৰ অধীনৰ বিত্তীয় অনুদান আৰু FOCৰহে হ'ব। দৰমহা তথা পেঞ্চনবিহীন আন বিল বা চেক বিত্ত বিভাগে পৰৱৰ্তী জাননী জাৰি নকৰালৈকে গ্ৰহণ নকৰে বুলিও নিৰ্দেশনাটোত স্পষ্ট কৰি দিছে। অৰ্থাৎ এতিয়াই বিত্ত বিভাগে আন শিতানত পুঁজি মুকলি কৰি নিদিয়ে। তো ইয়াতে বন্ধুসকল মাৰ্চ মাহৰ দৰমহা, ভাত্তা, পেঞ্চন আৰু মাহিলী পেঞ্চন আঁচনি লগতে অৰুণোদয় আঁচনিৰ অধীনৰ বিত্তীয় অনুদানৰ যি ফাইল সেই ফাইলখিনি বিচাৰিছে বিত্ত বিভাগে। গতিকে অৰুণোদয় আঁচনিৰ যিখিনি কাম সেইখিনি যথেষ্ট ত্বৰান্বিত হৈছে। এয়া অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী হ'ব, অৱশ্যে সেই হিতাধিকাৰীসকলৰ কাৰণে এটা যথেষ্ট ভাল খবৰ হ'ব যে অৰুণোদয় আঁচনিৰ প্ৰতি অসম চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু যিহেতু যথেষ্ট সংখ্যক নতুন হিতাধিকাৰী অৰুণোদয় আঁচনিত ইনক্লুড কৰা হৈছে আৰু কিছুদিন পিছতে অৰ্থাৎ 10 এপ্ৰিলত নতুন হিতাধিকাৰীসকলেও তেওঁলোকৰ মাহিলী যি অনুদান সেই অনুদান লাভ কৰিব বুলি পূৰ্ব ঘোষণা কৰা হৈছিল চৰকাৰৰ ফালৰ পৰা। বিহুৰ আগতে অৰুণোদয়ৰ ধন লাভ কৰিব বুলি কোৱা হৈছিল আৰু সেই একে সময়তে বিত্ত বিভাগৰ যি নিৰ্দেশনা আহিছে সেই নিৰ্দেশনা কিন্তু যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈছে যে অৰুণোদয় আঁচনিৰ অধীনৰ বিত্তীয় অনুদানৰ যি ফাইল সেই ফাইল বিচাৰিছে বিত্ত বিভাগে। অৰ্থাৎ অৰুণোদয় আঁচনিত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এই খবৰটো অত্যন্ত ভাল খবৰ। তো বন্ধুসকল, ভিডিঅ'টো যদিও সৰু হৈছে, ভিডিঅ'টোৰ টু দ্য পইণ্টত আপোনালোকক কিছু তথ্য জনাই দিছোঁ। আপোনালোকে যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। এনেধৰণৰ ভিডিঅ'বোৰ যদি আপোনালোকে নিতৌ পাই থাকিব বিচাৰে অৱশ্যে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ন'টিফিকেশ্যন অল অপশ্যন কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো ফ'ল' দি ৰাখিব যাতে এনেধৰণৰ কোনো ধৰণৰ ভিডিঅ' আপুনি মিছ কৰিব লগা নহয়। সকলো ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন যাতে আপুনি লাভ কৰিব পাৰে। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি মতামত কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক জনাই ৰাখোঁ যে 10 এপ্ৰিলত অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিব। সেই ধন 1250 টকা যোগ 150 টকা অৰ্থাৎ 1400 টকা আপোনালোকে লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। ডাইৰেক্ট বেংক একাউণ্টত ট্ৰেন্সফাৰ হ'ব, আপোনালোকৰ বেংকত জমা হ'ব 10 এপ্ৰিলত আপোনালোকে এই ধনখিনি লাভ কৰিব। বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত সামগ্ৰিক দৃষ্টিত আপোনালোকে কি ক'ব কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিছোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।